নমস্কাৰ বন্ধুসকল, আমি এতিয়া গৈ আছোঁ লখিমপুৰলৈ, কাৰণ দাদা বিয়া আছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে চাব, আৰু লগতে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আমি যাওঁ লখিমপুৰত বিয়া। 2 hours later. আপোনালোকে বেয়া নাপাব, এই ভিডিঅ'টো দুদিনমানৰ পাছত আপলোড কৰা হৈছে, কাৰণ বিয়াত বহুতখিনি কামত বিজি হৈ থকাৰ কাৰণে এই ভিডিঅ'টো দিব পৰা নাছিলোঁ। Video. Hours later. ফাইনেলি আমি কইনা ঘৰত আহি পাই গৈছোঁ, আৰু আহি থাকোঁতে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব।
ফাইনেলি আমি 2 ঘণ্টামান ৰখি ভিতৰলৈ আহিব পাইছোঁ কাৰণ বহুতখিনি চাগে নিয়ম চলি আছিল ইমান ভালদৰে গম নাপাওঁ আৰু আপোনালোকে এই ভিডিঅ'টো কেনেধৰণে পাইছে মই ইমান ভালদৰে গম পোৱা নাই আপোনালোকে যদি ভাল পাইছে তেন্তে কমেণ্টত জনাব যদি বেয়া পাইছে তেতিয়াও কমেণ্টত জনাব মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ আগত ভালদৰে দিবলৈ তেন্তে বলক আমি ভিতৰলৈ সোমাই যাওঁ কইনাঘৰত আহি পালোঁ যেতিয়া ভাতটোকে খালোঁ বহুত যে ভোক লাগিছে আৰু দেই আপোনালোকে আৰু মন চন বেয়া কৰি নাথাকিব আৰু অকলে খাইছে বুলি একদিন আৰু পইচা তুলি খাম দেই আপোনালোকৰ পইচাই চাই থাকক অলপ বেয়া চিনি পাব আৰু